নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু গাঁৱত তৃতীয় বাৰ্ষিক মহাভাগৱত পাঠ অনুষ্ঠিত কৰা হৈছে আৰু দুয়োগৰাকী সেৱা কৰিলোঁ। সেৱা কৰিলে এয়া গৈ আছোঁ মানে এটা বেলেগ কামত গৈ আছোঁ, তাৰপাছতহে তালৈ যাম। তো ভিডিঅ'টো চাই থাকক। হেল্ল' জানমণি কৃষ্ণ, এয়া চাওঁ একদম কি ধুনীয়াকৈ চাল মেখেলা পিন্ধি আহি গৈছোঁ, আহি আছোঁ আৰু পালোহিয়ে। তো গাইজ আমি পালোহি। আৰু এইফালে আমাৰ আইগৰাকী চাওক, একদম কেমেৰাত লাষ্ট কৰে একদম। এইফালে আমাৰ জোনবাই, এইফালে মোৰ সখী, আৰু এইফালে বাইদেউসকল আছে, নোলায় মানে কোনো। আৰু এইজনী আমাৰ মুনুকণ চাওক। আৰু ইয়াতে এখনি ঘৰৰ দৃশ্য সজোৱা হৈছে, একেবাৰে আগৰ গাঁৱলীয়া পৰিৱেশ। আজিকালি এইবোৰতো দেখিবলৈ নাই। এয়া মেজি, ইফালে তাঁতৰশাল, ইফালে জুইশাল, ঢেঁকীশাল, কাঠ ৰুম, লেট্ৰিন, ঘৰ, পাকঘৰ, কুঁৱা, গোহালি ঘৰ, গৰু গাড়ী, এই সকলোবোৰ ধুনীয়াকৈ সজোৱা হৈছে। আৰু ইয়াৰ কলগছৰে পদুম ফুল সজাইছে, আৰু এয়া আমাৰ গামোচা পতকা। সৰু দিয়া যে বাণী নীতি নিয়ম কৰ্ম কৰাৰো কিছু সময় নিৰূপণ কৰা থাকে। এয়া লগত মা আৰু বৌ, ইফালে ভণ্টিকেইজনী, আকৌ ইফালে আমাৰ বাইদেউহঁত বহি আছে, আৰু এইজনী মই।